নমস্কাৰ, মই মধুস্মিতা শইকীয়া আপোনালোকক মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আপোনালোকে ৰূপত দেখি গমেই পাইছে, আৰু যিহেতু ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে গমেই পাইছে ৰাস। আৰু আগৰ ভিডিঅ'টোত কৈছোঁৱে আমাৰ ৰাসৰ ৰিহাৰ্চেল চলি আছিল, আৰু মই নাচিম গোপী নৃত্যত, আৰু মায়ে নাচিব কংস। মায়ে ভাও লৈছে কংস, আৰু এই মাহীয়ে চাই আছে। ৰ'ব, আজি মাহীৰ বাৰ্থডে, তো আপোনালোকে সকলোৱে মাহীক আশীৰ্বাদ কৰিব। আৰু মই মাহীক দেখুৱাই দিওঁ, মাও মাহী মানে দেখিবলৈ একে। আপোনালোকক কৈ থাকোঁ, এতিয়া দেখুৱাই দিওঁ ৰ'ব। সকলোৱে মাহীক আশীৰ্বাদ কৰিব, যাতে মাহী সদায় সুস্থ হৈ থাকে, ভাল হৈ থাকক। এইজনী আমাৰ সৰু দেহা, এয়া তাই ওলাইছে। আৰু তাই আজি কেইটা মেকআপ কৰিলা দেহা? তাই আজি 2টা মেকআপ কৰিলে, যিহেতু তাইও মেকআপ আৰ্টিষ্ট। আৰু সেয়া, আৰু কাপোৰযোৰ কথা কৈ দিওঁ নেকি দেহা? হা? আৰু এই ড্ৰেছটো আপোনালোকক কেনেকুৱা লাগিছে, বা মোৰ লুকটো কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে যদি বিচাৰে, যিহেতু ৰাসৰ আজি প্ৰথমটো মানে বছৰটোত, এইটো বছৰত হ'ব লগা প্ৰথম দিনৰ ৰাস হয়, আৰু আপোনালোকে যদি এই কাপোৰযোৰ ৰেণ্টত বিচাৰে, আৰু এনেকুৱা ছেইম একে ডিজাইনৰ ব্লু কালাৰ এযোৰ আছে, আপোনালোকে যদি ৰেণ্টত বিচাৰে মোক জনাব, বা মোৰ ভণ্টি একাউণ্ট ইনষ্টাগ্ৰামত আছে, আৰাধনা লস্কৰ, তাইকো আপোনালোকে DM কৰিব পাৰে, বা মোকো জনাব কমেণ্ট কৰি। আৰু এতিয়া ৰাস নাচিবলৈ যাম। মায়ে গৈছে মেকআপ কৰিবলৈ, যিহেতু মাৰ মানে আগত ওলাব লাগিব কংস মামা, তো মায়ে ওলাইছে। আৰু এতিয়া আৰাধ্যাক কি কৰিছে আপোনালোকতো দেখুৱাবই লাগিব। তো তাই শুলে, আৰু মোক বা চিনি পায় নে নাপায়, তাই মই অহাৰ পৰা এতিয়া শুয়ে আছে। তো অলপ তাইকো দেখুৱাই লওঁ, তাৰপিছতে ৰাস দেখুৱাম আজি। আৰু সকলো গোপী ওলাইছে, আপোনালোকে উইচ কৰিব যাতে সকলোৱে ভালকৈ অভিনয় কৰে। তো চাই যাব আজি কি কৰোঁ। আৰু এয়া দেখিছেনে, আৰাধ্যা লাহে লাহে সাৰ পালে, তাই যিহেতু শুই আছিলে। তাৰপিছত এতিয়া আমি যাম ৰাসলৈ। সাৰ পাই তাই মোৰ কোচলৈ আহিল। তাৰপিছত এয়া মাহীৰ লগত গৈ আছোঁ আমি নামঘৰলৈ। অলপমান দূৰ হয় বাৰু মাহীহঁতৰ ঘৰৰ পৰা। তাৰপিছতে এয়া দেখিছেনে, আৰাধ্যাৰ লগত ফটো উঠা মানুহৰ সংখ্যা বহুত বেছি। তাই কিমান বেছি মৰম দিয়ে আপোনালোকেও বা সকলোৱে, তো সেইকাৰণে বহুত বেছি ভাল লাগে মনটো। তাৰপিছতে আইতাকক দেখিলে, আইতাকৰ লগত কথা পাতিলে। আইতাকৰ মুখখন চাই আছে, মাকৰ মুখখন চাই আছে। আজিচোন চব বেলেগকৈ ওলাইছে। যুৱতীসকলক আমাৰ সাধাৰণতে প্ৰচলিত এটা শব্দ আছে, পুৰস্কাৰ এটা দিয়ে। আমি আপোনালোকে কওকচোন আমাৰ কংসক কেনেকুৱা লাগিছে? মা একদম পূৰা ৰেডি আৰু এক্সাইটিং। আৰু মোৰ বহুত বেছি ভয় লাগি আছে, যিহেতু মা বেমাৰ হৈ আছে, যাতে মায়ে ধুনীয়াকৈ নিজৰ প্ৰতিভাখিনি দেখুৱাব পাৰে। মই তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে মায়ে কোনো দৈহিক কষ্ট নোহোৱাকৈ ধুনীয়াকৈ কৰিব পাৰে। আৰু এই আৰাধ্যা আমি আহালে বাট চাই আছে মাহীৰ কোলাত। তো বলক ভাওনাখন এনজয় কৰোঁ। ভিডিঅ'টো সামৰণি নামাৰোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ শেষ কৰি দিম। আপোনালোকে ভাওনাখন উপভোগ কৰক। আৰু এয়া আমাৰ কংস যাবলৈ ৰেডি। তো অল দ্য বেষ্ট মোৰ মাজনী। আনন্দ দৈবকুল অষ্টম পুত্রে দৈবে প্রাণ
Krishna.